তুমিতো এতিয়া আনৰ সৈতে সুখী, মইহে ভাগৰুৱা জানা। তোমাৰ সুখত সুখী হোৱাৰ মিছা অভিনয় কৰি কৰি। জীৱন বাটত এটা কথা মনত ৰাখিব, যিজন মানুহে আপোনাৰ আগত অন্যৰ বদনাম গাব, সেইজন মানুহে আনৰ সন্মুখত আপোনাৰো বদনাম গাব। স্বাৰ্থৰে ভৰা এটা সম্পৰ্কৰ বাবে নিজক কষ্ট দি কি লাভ? আপুনি আপোনাৰ জীৱনত সেইসকলৰ কথা ভাবক, যিয়ে আপোনাৰ সুখত হাঁহিব পাৰে আৰু আপোনাৰ দুখত হিয়া উজাৰি কান্দিব পাৰে। সকলোতকৈ মূল্যৱান কি জানেনে? সময় আৰু সম্পৰ্ক। সেয়ে সময় তেওঁকে দিয়ক, যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তেওঁৰ লগত কৰক, যিয়ে তোমাৰ গুৰুত্ব বুজে। জীৱনটো আচলতে খুবেই সহজ, কিন্তু আমি কিছুমান কাম কাজৰ মাধ্যমেৰে তাক জটিল কৰি তোলো। জীৱনত সুখী হ'বলৈ মোক বিশেষ একো নালাগে, মাথো মা দেউতাক সুখত ৰাখিব পৰাকৈ অলপমান টকা আৰু সদায় সাহস দিবলৈ কাষত তুমি। সুখ নাই বুলি ক'লে ভুল হ'ব। সুখ আছে, কিন্তু সকলোৰে ভাগ্যতহে নাই। তোমাক কিমান ভাল পাওঁ সঠিককৈ ক'ব নোৱাৰিম, কিন্তু এটা কথাই জানো, মোৰ দৰে তোমাক ভাল পাব আন কোনেও নোৱাৰে। সময় আৰু বিশ্বাস প্ৰায় একেই। সময় যেনেকৈ গুচি গ'লে উভতি নাহে, ঠিক তেনেকৈ বিশ্বাস এবাৰ ভাঙি গ'লে পুনৰাই ঘূৰাই নাপায়। কাজিয়া কৰাৰ পাছত যিয়ে প্ৰথমে মাত দিয়ে, তেওঁ নিলাজ নহয়। তেওঁৰ বাবে সম্পৰ্কটোৰ মূল্য সকলোতকৈ বেছি। জীৱন সংগী হিচাপে তেওঁকেই বাছক, যিয়ে জটিল পৰিস্থিতিটো তোমাৰ লগত থাকি সাহস দিয়ে। বাকী ভালে থাক বুলিতো লগ পাই থকা প্ৰতিজন মানুহেই কয়। দেউতা আছে বাবেই ভৰসা আছে, দেউতা আছে বাবেই মায়া আছে, দেউতা আছে বাবেই ত্যাগ আছে, দেউতা আছে বাবেই কষ্ট কি সন্তানে বুজিব নোৱাৰে। আচলতে দেউতা হ'ল সন্তানৰ মূৰৰ ওপৰত থকা এখন বৃহৎ ছাঁ। জীৱনটো তেনেই খন্তেকীয়া। আজি বেয়াখিনিক লৈ বৰ্তমানটোক নষ্ট কৰাৰ প্ৰশ্নই নুঠে। সময় গতিশীল। আজি বেয়াখিনি কালিলৈ ভালো হ'ব পাৰে। প্ৰত্যেকৰে জীৱনশৈলী বেলেগ, প্ৰত্যেকৰে জীয়াই থকাৰ অৰ্থ বেলেগ, প্ৰত্যেকৰে জীৱন যুদ্ধ বেলেগ, প্ৰত্যেকৰে স্বভাৱ চৰিত্ৰও বেলেগ। সেয়ে সকলোৰে ওচৰত একেই মানসিকতা আশা কৰাটোৱেই মানুহৰ এটা ডাঙৰ ভুল।